বুম গাইছ চাওক 13K গাইছ আপোনালোকে দেখিব পাইছে এইটো 13K ভিউজ মই মাত্ৰ 10K ভিউজৰ এপ্লাই দিছিলোঁ তো 13K চাওক এইটো ইয়াতকৈ কি লাগে চাওক গাইছ নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত কনক মেধি তো আজি ভিডিঅ'টো হ'ব ইনষ্টাগ্ৰামৰ ৰিলছ ভিউজ বঢ়োৱাত তো ভিডিঅ'টোৱে আৰু বেলেগতকৈ বেলেগ ধৰণৰ ভিডিঅ' হ'ব কাৰণ এইটোত মই আপোনালোকক সৰু গিফ্ট দিম বুলি ভাবিছোঁ আৰু গিফ্টটো হ'ল ইনষ্টাগ্ৰামত 1K লাইক আৰু 1K ফ'ল'ৱাৰ আপোনালোকে পাব আৰু এজনৰ কাৰণে নহয় সকলোৰে বাবে যোনে বিচাৰে সকলোকে দিয়া হ'ব গিফ্টটো বাছ দুটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটা মানি ভালদৰে ভিডিঅ'টো চাই থাকক আৰু স্কিপ নকৰিব অলপো যদি মোৰ চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিব তো টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটা কি মই শেষলৈ ক'ম ভিডিঅ'টো চাই থাকক আৰু ৰিলছত কেনেদৰে ভিউ বঢ়াব টিপছটো ভালদৰে চাই লওক তো আহক ভিডিঅ'টো ফালে আগবাঢ়োঁ তো টাৰ্মছ এণ্ড কণ্ডিশ্যনটো হ'ল আপোনালোকৰ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ থৈ যাব তাৰপিছত ভিডিঅ'টো অলপ তললৈ আহি পেলাই কমেণ্ট বক্সত গৈ ধুনীয়া এটা মৰম লগা কমেণ্ট কৰি দিব তো কমেণ্টটো কৰাৰ পিছত আপোনালোকে ভিডিঅ'টো আপোনালোকৰ হোৱাটছআপত 5জনক বেছি নালাগে 5জনক শ্বেয়াৰ কৰি দিলেই হ'ব 5জনক শ্বেয়াৰ কৰি দিব জাষ্ট 5জনক শ্বেয়াৰ কৰাৰ পিছত আপোনালোকে টাইটেল দেখিছে আপোনাৰ হাউ টু গেট ইনষ্টাগ্ৰাম যে সেইটোত ক্লিক কৰি আপোনালোকে ডিছক্ৰিপশ্যনত যাব ডিছক্ৰিপশ্যনত গৈ মোৰ ইনষ্টাগ্ৰামৰ লিংক আছে তো ইনষ্টাগ্ৰামত গৈ পেলাই মোক ফ'ল' কৰিলে হ'ল নহ'লে মেছেজ কৰি দিব মই তেতিয়া গিফ্টটো দি দিব পাৰিম আপোনালোকক নহ'লে কমেণ্টত আপোনালোকৰ ইউজাৰ নেমটো ইনষ্টাগ্ৰামৰ ইউজাৰ নেমটো দি দিব তো মই ফ'ল' দি দিব পাৰিম গিফ্টটো আৰু মই ইয়াতে ৱেবছাইট লিংক বুলি এটা লিংক দিছোঁ সেই লিংকটোত ক্লিক কৰিলে হ'ল তো ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেদৰে পেজ খোল খাব তো আপোনালোকে প্ৰথমতে চাইন আপ দিছে চাইন আপত ক্লিক কৰিব চাইন আপত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ইউজাৰ নাম ফাৰ্ষ্ট নেম লাষ্ট নেম ফেক ইমেইল দিলেও হ'ব আপোনালোকৰ ৰিয়েল ইমেইল দিলেও হ'ব ইয়াতে পাছপোৰ্ট দিব কিবা এটা যিকোনো পাছপোৰ্ট দিলেই হ'ল কনফাৰ্ম পাছপোৰ্ট কৰি নতুন ৰবটত ক্লিক কৰি চাইন আপ কৰি দিব তো মই সম্পূৰ্ণ ক্লিয়াৰ কৰি লওঁ তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিব পাইছে ইনষ্টাগ্ৰাম ৰিল ভিউজ ইয়াতে আপোনালোকে গোটেই ছাৰ্ভিচ পাই যাব ইয়াতে দেখিব পাইছে তো আপোনালোকক মই ইয়াতে দেখাই দিওঁ ইয়াতে আপোনালোকৰ লিংক আপোনালোকৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'ত যদি আপোনালোকে ভিউজ বঢ়াব বিচাৰে এইটো ইনষ্টাগ্ৰাম ৰিলছ ভিউ আপোনালোকে সেই যিটো ভিডিঅ'ত ভিউজ বঢ়াব বিচাৰে সেই ভিডিঅ'টো আপোনালোকে কপি কৰি যিটো লিংক কপি কৰিছিলে সেই লিংকটো আপোনালোকে ইয়াত পেষ্ট কৰি দিব আৰু ইয়াত কোৱান্টিটি আপোনালোকক কিমান লাগে মই দেখাই দিওঁ 1000 নহয় চৰি মই প্ৰথমতে 5000 দেখাই দিওঁ 5K দেখিছে 5K মাত্ৰ 3 টকা 50 পইচা 3.5 টকাত আপোনালোকে 5000 ভিউজ পাই আছে ইয়াতকৈ সস্তা কি লাগে আপোনালোকক তো আপোনালোকে প্ৰথমতে ইয়াত পইচা ডিপ'জিট কৰিব লাগিব তো পইচা ডিপ'জিট কৰিব হ'লে ইয়াতে দেখিছে এড মানি দেখিছে এইটো এড মানিটোত ক্লিক কৰিব এড মানিটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে পেটিএম ফোনপে' আপোনালোকৰ যি আছে সেইদি পে'মেণ্ট কৰিব পাৰিব তো এখন আপোনালোকে স্কেন দেখিছে এখন অলপ স্ক্ৰীনশ্বট মাৰি ল'ব এখন তো পেটিএমত গৈ আপোনালোকে স্কেনত গৈ পেলাই আপোনালোকে এইটো গেলেৰী চিম্বল দেখিছে গেলেৰী চিম্বলত ক্লিক কৰি তো গেলেৰী চিম্বলত ক্লিক কৰি আপোনালোকে যিখন স্ক্ৰীনশ্বট লৈছিলে সেই স্ক্ৰীনশ্বটখন ইয়াত দি দিব এনেকৈ যদি ইয়াৰ পৰা ক্লিক নহয় আপোনালোকে 3 ক্লিক কৰি পিক্স আউটত ক্লিক কৰি তো আপোনালোকে ফাৰ্ষ্ট টাইম বেছি পইচা এড নকৰিব জাষ্ট 26 এড কৰিব আৰু আপোনালোকে ইয়াতে যিটো এইটো ট্ৰেনজেকশ্যন অৰ্ডাৰ আইডিটো যে দেখিব পাইছে অৰ্ডাৰ আইডিটো আপোনালোকে কপি কৰি ল'ব এইটো অৰ্ডাৰ আইডিটো এইটো কপি কৰি ল'ব ইয়াতে অৰ্ডাৰ আইডি কপি কৰা আকৌ পুনৰ ৱেবছাইটটো আহিব ৱেবছাইটটোত আহি পেলাই ইয়াতে অৰ্ডাৰ আইডিটো পেষ্ট কৰি দিব অৰ্ডাৰ আইডিটো পেষ্ট কৰি দি পেলাই আপোনালোকে যিমান টকা এড কৰি দিছিলে সিমান টকাহে ইয়াত লিখি দিব এমাউণ্টত বেছি লিখি দিলে হয়তো এড নহ'ব পাৰে আপোনাৰ সেইটো যাবগৈ পাৰে তো 26 দিছিলোঁ মই 26 মই ইয়াত চেকটোত ক্লিক কৰি দিব তো বেছি সময় নালাগে 5-10 মিনিট সময় লাগিব পাৰে হয়তো বেছি লাগিলে 6 মিনিট লাগিব পাৰে সোমাই যাব আপোনালোকৰ পে'মেণ্ট তো আপোনালোকে অৰ্ডাৰ দিবলৈ হ'লে এড অৰ্ডাৰ গৈ পেলাই আপোনালোকে ইয়াতে বহুত ছাৰ্ভিচ পাব যি ছাৰ্ভিচ লাগে আপোনালোকে মইতো হয়তো এতিয়া ৰিলছ ভিউজ ইনক্ৰিজ কৰি দেখাম তো ৰিলছ ভিউজত এইটোত যাব তাৰপিছত এইটোত গৈ পেলাই আপোনালোকে এইটো ফাৰ্ষ্টটোতে ক্লিক কৰি থ'ব একো নাই তাৰপিছত মই যিটো ভিডিঅ'ত ভিউজ বঢ়াই দেখাম সেইটো ভিডিঅ' আহক দেখাই লওঁ আপোনালোকক তো আপোনালোকে চাই লওক 11:09 গৈছে শুক্ৰবাৰে 24 ছেপ্টেম্বৰ তো এইটো আপোনালোকে চাই লওক এইটো তো মই এইটোত অৰ্ডাৰ বঢ়াই দেখাম ভিউজ বঢ়াই দেখাম তো পুনৰ মই এইটো ৱেবছাইটত যাম
তো মই চাই লওঁ ফাৰ্ষ্টে মোৰ পইচা এড হ'লনে নাই। আপোনালোকে ফাৰ্ষ্টে পইচা এড চাব হ'লনে নাই চাবলৈ হ'লে 3 ডটত ক্লিক কৰি আপোনালোকে দিছে মেচ অৰ্ডাৰ, ইয়াত আপোনাৰ বেলেঞ্চটো দেখাব। তো মোৰ হোৱা নাই, অলপ সময় ৰখিলোঁ মই অৰ্ডাৰ পইচাটো অহালৈকে। তো মই প্ৰায় 3 মিনিটমান সময় ৰখিলোঁ, ৰখাৰ পিছত পুনৰ আহোঁ 3 ডটত ক্লিক কৰি। তো চাব পাৰিছে মেচ অৰ্ডাৰ দিছে 26 বেলেঞ্চ মোৰ এড হৈ গ'ল। তো নৰ্মেলি মই এতিয়া অৰ্ডাৰ দিম। তো মই সেই ভিডিঅ'টো লৈ যাওঁ পুনৰ। এই ভিডিঅ'টো মই এনেকৈ ক্লিক কৰি ইয়াত কপি লিংকটো কপি কৰি ল'লোঁ। লিংকটো কপি কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত লিংকত আহি পেষ্ট কৰি দিব সেই লিংকটো। তাৰপিছত ইয়াত আপোনাৰ কোৱান্টিটি, তো মই ইয়াত 10K বহাই দেখাম আপোনালোকক। 10K মাত্ৰ 7 টকাত, 10K মাত্ৰ 7 টকাত, ভাবি চাওক গাইজ, ইয়াতকৈ আপোনালোকক আৰু কি লাগে। তো ইয়াতে নৰ্মেলি আপোনালোকে ইয়াত ছাবমিট কৰি দিব। ইয়ৰ অৰ্ডাৰত যাব, ইয়ৰ অৰ্ডাৰত গৈ পেলাই আপোনালোকে ইয়াতে দেখিছে অল দেখিছে, পেণ্ডিঙত নাই, ইন প্ৰচেছতো আপোনালোকে দেখাব ইয়াতে ইন প্ৰচেছ আহিলে। পেণ্ডিঙত আছে দেখিছে, এইটো বৰ্তমান এতিয়া পেণ্ডিঙত আছে, এতিয়াও ইন প্ৰচেছত যোৱা নাই। তো কমপ্লিট যেতিয়া হৈ যাব তেতিয়া কমপ্লিটত আপোনাৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো ইয়াত দেখাই দিব। তো অলপ সময় লাগে ইয়াত, হয়তো আধা ঘণ্টা 1 ঘণ্টা লাগি যাব, কিন্তু আপোনাৰ সম্পূৰ্ণ নহয়, 10K নহয়, আপোনালোকে 10K যদি অৰ্ডাৰ দিয়ে হয়তো বেছি যাব পাৰে। তো বেছি এইটো ইমান এটা চিফ্ট এমাউণ্টত আপোনালোকক কিমান ভিউজ দি আছে, তো আপোনালোকে ল'ব পাৰে সুবিধা এইটো। তো মই কিমান সময়ৰ পিছত সম্পূৰ্ণ ভিউজটো আহি যায় তো আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক খালি গাইজ। মই বেছি সময় ৰখা নাই, বা জাষ্ট 7 মিনিট 8 মিনিটমান ৰখিছোঁ। দেখিব পাইছে 11:17 গ'ল, শুক্ৰবাৰে আজিও। তো 24 ছেপ্টেম্বৰ। তো আহক মই ভিডিঅ'টো ফালে আগবাঢ়োঁ। কিমান ভিউজ হ'ল বম গাইজ, চাওক 13K গাইজ, আপোনালোকে দেখিব পাইছে এইটো 13K ভিউজ। মই মাত্ৰ 10K ভিউজৰ এপ্লাই দিছিলোঁ। তো 13K চাওক, এইটো ইয়াতকৈ আৰু কি লাগে চাওক গাইজ, জাষ্ট অলপ সময়তে আহি গ'ল। আৰু এইটো জাষ্ট ইমানতে নিদিয়ে দে, আপোনালোকক অলপকৈ দিয়ে। প্ৰত্যেক ছেকেণ্ডে হয়তো 1000 এনেকৈ দিব পাৰে, একেবাৰতে নিদিয়ে। তো সেইটো কাৰণে বহুত ভাল 13K। তো এনেদৰে আপোনালোকে ইয়াতে গৈ 3 ডটত গৈ, তো আপোনালোকে যদি লাইক বঢ়াব বিচাৰে লাইকো বঢ়াব পাৰে, ভিউজ বঢ়াব বিচাৰে ভিউজো বঢ়াব পাৰে, ফলোৱাৰ্ছ বঢ়াব বিচাৰে ফলোৱাৰ্ছো বঢ়াব পাৰে। তো লাইক আৰু ফলোৱাৰ্ছ বঢ়াব হ'লে আপোনালোকে পে'মেণ্ট কৰিব নালাগে। মই আগতে ভিডিঅ' বনাই থৈছোঁ অলৰেডি। তো সেই ভিডিঅ' মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে তাত গৈ পেলাই ফ্ৰী লাইক ফলোৱাৰ্ছ বঢ়াব পাৰে। তো ভিউটো ফ্ৰী নহয় একচুৱেলি, সেইকাৰণে মই আপোনালোকে চিপ পে'মেণ্ট চিম্পুল 7 টকাত আপোনালোকে 13K ভিউজ পাই গৈছে দেখিছে। তো কি ডাঙৰ কথা। তো আপোনালোকে ভিউজ এনেদৰে বঢ়াই ল'ব পাৰে, আৰু লাইক ফ'ল' বঢ়াব হ'লে আপোনালোকে এই ভিডিঅ'টো চাই বঢ়াই ল'ব পাৰে। আৰু এইটো কোনো ফেক নহয়, আপোনালোকে দেখিব পাইছে, আপোনালোকৰ একদম লাইভ প্ৰুফ দেখাই দিছোঁ, টাইম টেবুলৰ সৈতে ডেট বাৰ সকলো মই দেখাই দিছোঁ। আপোনালোকে এতিয়াও চাব পাৰে টাইম টেবুল।